ওয়েলকাম টু ধৰিত্ৰীজ ক্ৰাফ্ট এণ্ড ফুড। মই ধৰিত্ৰী আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ খুবেই টেষ্টি আৰু ডেলিচিয়াছ মটন কৰ্মাৰ ৰেচিপি। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব। ৰেচিপিটোৰ উপকৰণ আৰু ইয়াৰ পৰিমাণ মই লগতে কৈ গৈছোঁ আৰু ডেছক্ৰিপশ্যনতো দিয়া আছে, আপোনালোকে তাৰ পৰাও চাব পাৰিব। আহক ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই মাংসখিনি মেৰিনেট কৰি ল'ম। তাৰ কাৰণে মই লৈছোঁ আধা কেজি মাংস। এতিয়া ইয়াত দিম 1 কাপ দৈ। দৈখিনি মই ভালদৰে ফেটি লৈছোঁ। 3 চামুচ ধনিয়া গুড়ি, 2 চামুচ আদা নহৰু পেষ্ট, জলকীয়া গুড়ি 1 চামুচ, জিৰা গুড়ি 1 চামুচ, হালধি আধা চামুচ, নিমখ 1 চামুচ আৰু 1 চামুচ নেমু ৰস। এতিয়া গোটেইখিনি ভালদৰে মিহলি কৰি ল'ম আৰু আধা ঘণ্টামান সময় থৈ দিম। এতিয়া মই পিঁয়াজৰ পেষ্টখিনি বনাই ল'ম। ইয়াৰ কাৰণে এখন কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। মই 4টা পিঁয়াজ কাটি লৈছোঁ। তেলখিনি গৰম হোৱাত ইয়াত পিঁয়াজখিনি দি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি লৰাই থাকিম যাতে গোটেই পিঁয়াজখিনি সমানে ভাজ খায়। মোৰ পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া গোটেইখিনি এখন প্লেটত কাঢ়ি থ'ম আৰু ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত পিঁয়াজখিনি মিক্সিত ভালদৰে পিচি ল'ম। পিঁয়াজৰ পেষ্টখিনি মোৰ তৈয়াৰ হৈ গ'ল। এতিয়া মই কাজুৰ পেষ্ট বনাম আৰু তাৰ কাৰণে মই 12টা কাজু লৈছোঁ আৰু অলপ পানী দি মিক্সিত ভালদৰে পিচি ল'ম। এয়া মোৰ কাজুৰ পেষ্টখিনিও তৈয়াৰ হৈ গৈছে। পিঁয়াজ ভজা তেলখিনিতে মই 2টা তেজপাত, 3টা ডালচেনি, 5টা ইলাচি আৰু 5টা লং দি 1 মিনিটমান সময় ভাজি ল'ম। 1 চামুচ আদা নহৰু পেষ্ট আৰু 2টা মিহিকৈ কাটি লোৱা জলকীয়া দি দিছোঁ। আদা নহৰুখিনিৰ পৰা কেঁচা গোন্ধটো যোৱাৰ পাছত মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম। 5 মিনিটমান সময় বেছি জুইত মাংসখিনি ভাজি ল'ম আৰু ভাজি হোৱাৰ পাছত কম জুইত ঢাকোন লগাই 10 মিনিটমান সময় সিজিবলৈ দিম। মোৰ মাংসখিনি ভজা হৈ গৈছে আৰু দেখিছে মাংসখিনিয়ে ধুনীয়াকৈ তেল এৰি দিছে। এতিয়া বনাই থোৱা পিঁয়াজৰ পেষ্টখিনি ইয়াত দি দিছোঁ আৰু অলপ সময় বেছি জুইতে ভাজি ল'ম। এতিয়া ইয়াত 1 কাপ পানী দিছোঁ আৰু 20 মিনিটমান সময় কম জুইতে ঢাকোন লগাই সিজিবলৈ দিম। মোৰ মাংসখিনি প্ৰায় সিজিছেই। এতিয়া মই ইয়াত 1 চামুচ গৰম মছলা দিছোঁ। আধা চামুচ নিমখ দিছোঁ, যিহেতু মেৰিনেট কৰোঁতে নিমখ দিয়া আছিলে। আপোনালোকে চাই ল'ব, যদি প্ৰয়োজন হয় তেতিয়াহ'লে সোৱাদ অনুসৰি নিমখ দিব। বনাই থোৱা কাজুৰ পেষ্টখিনি আৰু 2 চামুচ ক্ৰীম দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিহলি কৰি লৈ 2 মিনিটমান সময় ঢাকোন বন্ধ কৰি সিজিবলৈ দিম। এয়া মোৰ মটন কৰ্মা বনাই হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।